ফাৰ্ষ্ট ভিডিঅ' হয়। এইটো আমি নতুনকৈ এটা ভ্লগছ চেনেল খুলিছোঁ আৰু আজি আমি মন্দিৰলৈ আহিলোঁ, তো ভাবিলোঁ এটা ভ্লগছ বনাওঁ। তো এইটো আমাৰ মন্দিৰৰ কাষৰ দৃশ্য হয়। চাওক কিমান ধুনীয়া, অতি ভাল পৰিৱেশ। এয়া হৈছে আমাৰ মন্দিৰৰ চৌপাশটো। চব বহুত ধুনীয়া ফুল ফুলি আছে। আমি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ, ব'লা। এয়া চাওক, গছজোপা কিবা এটা ভাল লাগিছে, নামটো কি নাজানো কিন্তু। বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি এই ভিডিঅ'টো সহায় পাওঁ তেতিয়া আমি